নমস্কাৰ, মই দিনুনাথে আহা বিদেশপুৰ নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আপোনালোকলৈ দেখাই আছোঁ এখন ডাঙৰ কাৰ্গো জাহাজক কেনেকৈ দুখন সৰু নাৱে টানি লৈ গৈছে। এয়া এখন ডাঙৰ তেল কঢ়িওৱা কাৰ্গো জাহাজ, যিখন জাহাজত হাজাৰ হাজাৰ লিটাৰ তেল কঢ়িওৱা হয় এখন দেশৰ পৰা আন এখন। এই জাহাজখন যিহেতু পাৰলৈ যাব লাগে আৰু সাগৰৰ গভীৰতা কম হোৱাৰ কাৰণে জাহাজখন পাৰলৈ যাবলৈ অসুবিধা হৈছে। এই অসুবিধাৰ কাৰণে দুখন সৰু নাও ব্যৱহাৰ কৰা হৈছে। এইখন নাৱৰ পাৱাৰ শক্তিটো বেছি, বহুত বেছি শক্তি থকা নাও। এইকেইখনে ইয়াতকৈও ডাঙৰ ডাঙৰ জাহাজকো সাগৰৰ মাজৰ পৰা পাৰলৈ আনিব পাৰে। এনেকুৱা নাওবিলাক সাগৰৰ ডাঙৰ জাহাজবিলাক পাৰলৈ নামি আনিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এয়া আপোনালোকে দেখিলে এনেকৈ এখন ডাঙৰ জাহাজক এখন সৰু নাৱে টানি লৈ গৈছে পাৰলৈ। এয়া মই যেতিয়া ফ্ৰান্সত আছিলোঁ, ফ্ৰান্সলৈ